নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, আজি আমি আলোচনা কৰিম পূৰণ আৰু হৰণৰ সম্বন্ধ দ্বিতীয় খণ্ড। এই অনুশীলনীটোৰ অংকখিনি সমাধান কৰিবৰ বাবে তোমালোকে কেইটামান তিনিটা সূত্ৰ তোমালোকে মনত ৰাখিবা। ইয়াত চোৱা, আমি এটা সংখ্যা আমি 7 বুলি ধৰিছোঁ, আনটো সংখ্যা যদি আমি 5 বুলি ধৰোঁ, তেনেহ'লে ইহঁতৰ পূৰণফল কিমান হ'ব? 35 হ'ব পূৰণফল। তো 2 নম্বৰত পূৰণফলটো ইয়াত আহিছে, তাৰপিছত হৰণ চিন, হৰণৰ পিছত এটা সংখ্যা আছে সমান আনটো সংখ্যা। তাৰমানে পূৰণফলটোক এটা সংখ্যাৰ যদি আমি হৰণ কৰোঁ, তেনেহ'লে আমি আনটো সংখ্যা পাওঁ। এতিয়া চোৱা, এই সংখ্যাকেইটা 35টো ইয়াত আহিছে, এই যিটো 7 আছিলে 7টো ইয়াত আহিল, আৰু আনটো সংখ্যাটো সমান চিনৰ পিছত আহিল 5। ঠিক তেনেকৈ 3 নম্বৰত কি আহিছে? পূৰণফল আছেই, এই যি আনটো সংখ্যা হৰণ চিনৰ পিছত আৰু সমান চিনৰ পিছত এটা সংখ্যা, অৰ্থাৎ সংখ্যা একেকেইটাই আছে, সিহঁতৰ স্থান সলনি হৈছে। আৰু এনেকৈ আমি যিটো অনুশীলনীত অংকখিনি যিখিনি অংক আছে কৰিবলগীয়া, সেইখিনি আমি সমাধান কৰিব পাৰিম। তোমালোকে খালি এই যিখিনি সূত্ৰ আছে, এই তিনিটা সূত্ৰ ভালদৰে মনত ৰাখিবা। এতিয়া ইয়াত চোৱা, 2 নম্বৰৰ কটো 7 পূৰণ, ইয়াৰ পিছতে খালী বাকচ আছিলে, মই উত্তৰটো পাতি দিছোঁ। তো খালী বাকচ, তাৰপিছত সমান চিনৰ পিছত 105 আছে, হয়নে? তো আমি এই খালী বাকচত কি হ'ব সেইটো আমি উলিয়াব লাগে। অৰ্থাৎ আমি কি বুজিলোঁ যে 7 পূৰণ, অৰ্থাৎ 7ৰ লগত কি পূৰণ কৰিলে 105 হ'ব, সেইটো আমি উলিয়াব লাগে। তো আমি সূত্ৰমতে পাই আহিছিলোঁ যে এইটো যদি আমি এটা সংখ্যা বুলি ধৰোঁ, পূৰণ খালী বাকচ, মানে ইয়াত আনটো সংখ্যা সমান পূৰণফল। তো এই আনটো সংখ্যা আমি উলিয়াব লাগে। অৰ্থাৎ এতিয়া আমি কি কৰিব লাগিব? এই পূৰণফলটো এটা সংখ্যাৰে আমি হৰণ কৰিব লাগিব। ইয়াত দেখুৱাই দিছোঁ 105 হৰণ 7 সমান 15 পাইছোঁ, হৰণটো ইয়াত আমি দেখুৱাই দিছোঁ। তো সেইকাৰণে আমি 15টো এই খালী বাকচৰ ঠাইত পাতিছোঁ। এইবাৰ তোমালোকে মন কৰা 5 নম্বৰটো। প্ৰশ্ন দিয়া আছে, দুটা সংখ্যাৰ পূৰণফল 450। ইয়াত চোৱা, 450 দিয়া আছে। তো এটা সংখ্যা 90 হ'লে আনটো সংখ্যা কিমান? এতিয়া আমি সূত্ৰত পাই আহিছিলোঁ যে এটা সংখ্যা পূৰণ, আনটো সংখ্যা সমান পূৰণফল। সেইকাৰণে আমি ইয়াত কি লিখিছোঁ? প্ৰথম পূৰণফল যিহেতু দিয়া আছে, গতিকে পূৰণফল আমি দিছোঁ কিমান? 450। এটা সংখ্যা দিয়া আছে আমাক 90, এতিয়া আনটো সংখ্যা উলিয়াব লাগে, সেইকাৰণে লিখিছোঁ আমি এতেকে আনটো সংখ্যা সমান 450 হৰণ 90। 450ক পূৰণফলটোক আমি কি কৰিছোঁ? এটা সংখ্যাৰে হৰণ কৰিছোঁ, আৰু হৰণ কৰিলে আমি কিমান পাম? 5 পাম। তো এনেধৰণে বাকী অংকবিলাকো তোমালোকে কৰিবা। শেষত তোমালোকক কেইটামান গৃহকাৰ্য দিছোঁ, এইকেইটা তোমালোকে কৰিবা আৰু মোক দেখুৱাবা।